Hello guys, welcome back to my channel. আমি এক্সাম দিবলৈ আহি পেলাই চিন্তা পৰিছে যে কি কৰা যায় এতিয়া ক'ত ফুৰিব যাম। লগৰ কেইজনে ক'লে যে ফুৰা চুৰা বাদ দিয়া, তোৰ ৰুমত যাই পেলাই ভাত খাওঁ বল। যিহেতু ইহঁত ফটোৱা মানুহ। হেক্টিক লাইফত মানে আজি আমি অকণমান টাইম পাইছোঁ। যোনটো কাৰণে আমি ঘূৰিবলৈ ৰুম আহি পেলাই চব কামত লাগি গৈছে ভাতৰ যোগাৰত। নহৰু কি বটি আছে আদা আদা চৰি আৰু পোলাও বনাব ভেজ পোলাও মইতো ইয়াতে নাই সেইটো হেল্প কৰি আছে আজি টোপনি মাৰা মানুহটোৱে আজি উঠি পেলাই যে আহিছে সেয়ে বহুত হ'ব লাগে আমাৰ ভেজ পোলাও বনাব আৰু ভেজ পোলাওৰ লগত খাওঁকৈ কাজু পনীৰ বনাব সিহঁতে। ফাৰ্ষ্ট আমি চাহ খাই লওঁ যিহেতু চাহ মেইন। আৰু এয়া দেখিছে জুই জ্বলি যাব চাবি জুই জ্বলি যাব জীৱনত দেখা বাকী আছিলে দহজনী নালাগিব আজি আমি ইয়াতে লেপ বনাই দিছো লগাই দিম সেইখন আকৌ ইউটিউবত দি দিবি বহুত মানুহে কপিৰাইট লগাই দিম ৰেচিপি এয়া আমি আমি বিলাহীটো দিলোঁ এতিয়া তাৰপিছত বিলাহীটো আমি বনাই থাকি সিজাই থাকিম যেতিয়ালৈকে বিলাহীয়ে তেলটো নেৰে তাৰপিছত আমি নেক্সট কি আছিলে কাজু পেষ্ট তেল গৰম কৰিব দিছে মানে সৰিয়হৰ তেল ন এনেটো মানে ৰিফাইন বা ঘিত বনালে বেছি টেষ্টি হয় সৰিয়হৰ তেলটো অলপমান ভাৰী সেইটো কাৰণে অলপ গৰম কৰি দিছোঁ অলপমান পাতল হৈ যায়গে स्वाभिमान राखियो। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20, 21, 22, 23, 24, 25, 26, 27, 28, 29, 30, 31, 32, 33, 34, 35, 36, 37, 38, 39, 40, 41, 42, 43, 44, 45, 46, 47, 48, 49, 50, 51, 52, 53, 54, 55, 56, 57, 58, 59, 60, 61, 62, 63, 64, 65, 66, 67, 68, 69, 70, 71, 72, 73, 74, 75, 76, 77, 78, 79, 80, 81, 82, 83, 84, 85, 86, 87, 88, 89, 90, 91, 92, 93, 94, 95, 96, 97, 98, 99, 100, 101, 102, 103, 104, 105, 106, 107, 108, 109, 110, 111, 112, 113, 114, 115, 116, 117,
কাজু পেষ্টটো আমি কাজু পেষ্ট বনাই ল'লোঁ তো এতিয়া আমি এড কৰি আছোঁ গেছটো হাই ফ্লেমত কৰি দিবা আৰু হেতাটো লৰাই থাকিব নহ'লে এইটো কাজুটো জ্বলি যাব মানে মিক্স কৰি দিম ন তোৰ অলপ ভাল লাগে আপোনালোকে যদি মিঠা খাব নিবিচাৰে আৰু এক চামুচ আমি এই বস্তু নাই আমি আকৌ চেনি খাবলৈ খুব ভাল পাওঁ আমি চেনি খোৱা মানুহে সেইকাৰণে চেনি খাওঁ চব চেনিয়ে হৈ যায় আমাৰ কাৰণে চকুলো দেখিলে হাঁহিম বাৰু কেনেকৈ হৃদয়ত ৰাখিলে ভাঙিম বাৰু কেনেকৈ চকুলো মুচি দিয়া যেনেকৈ হৃদয় সাঁচি ৰাখা যেনেকৈ তেনেকৈ এয়া আমাৰ কাজু পনীৰ হৈ গ'ল আৰু এয়া হৈছে পোলাও ভেজ পোলাও আৰু এয়া পনীৰ বহুত ধুনীয়া হৈছিল গাইজ কালাৰটো চাওক আপোনালোকে আৰু লগৰ লগত এনেকৈ যোগাৰ কৰি বনাই খাই খুবেই ভাল লাগে বন্ধুসকল আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল পালে দেন লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব লাভ ইউ পৰিমাণ মৰমৰ বুজি পোৱা কেনেকৈ